কাপলা বিলৰ মাছ বুলি ক'লে গোটেই অসম জুৰিয়ে নহয়, গোটেই ভাৰতবৰ্ষ জুৰি কাপলা বিলৰ মাছ বুলি ক'লে ইয়াৰ সমান স্বাদ তাৰমানে কোনো মাছতে নাই। আৰু কাপলা বিলত এনেকুৱাকৈ পৰিভ্ৰমী চৰাই আছে, চৰাইৰ তাৰমানে উৎকৃষ্ট স্থল কাপলা বিল। আৰু কাপলা বিল যাতে অতি সৌন্দৰ্যময় হৈ থাকে তাৰ বাবে মই নিউজ চেনেল আৰু চৰকাৰক আজি এই মোৰ ভাষণৰ পৰা অনুৰোধ জনাম। নৱবৰ্ষৰ সময় আৰু প্ৰতিজন মানুহে বৰ্তমান এটা উৎসৱমুখৰ পৰিৱেশ হৈছে, কাৰণ সকলোৱে নতুন বৰ্ষটোত এটা আনন্দ মনেৰে বন্ধুৰ লগতে হওক বা পৰিয়ালৰ লগতে হওক নিৰিবিলি ঠাইত ধুনীয়া এটা পৰিৱেশৰ মাজত লগ হৈ এসাঁজ খাব বিচাৰে। আৰু আপোনালোকক আমি ভিডিঅ' কৰি আছোঁ সদায়, যি আমাৰ বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত কাপলা বিলখন আছে, সেই সৰ্থেবাৰী ৰাজচক্ৰৰ অন্তৰ্গত যি হালধিবাৰী গাঁৱৰ পাৰতে বিলখন আছে, সেই বিলখনৰ কথা আপোনালোকক কৈয়ে আছোঁ। আৰু আজিও আমি আহিছিলোঁ আৰু দেখি পাই বহুত ভাল লাগিছে, কাৰণ বিভিন্ন স্থানৰ পৰা বিভিন্ন মানুহ ইয়াত বনভোজ খোৱাৰ কাৰণে আহিছে। আপোনালোকে দেখাই পাইছে কাপলা বিলখনৰ যি সুন্দৰ পৰিৱেশ, সঁচাকৈ সকলোৱে যোনে আহে সকলোৱে মন প্ৰাণ আপ্লুত হৈ যাব। আৰু আজি আমি কাপলা বিলত আহি এৰে ওচৰৰে যি পঞ্চগ্ৰাম ৰাস মহোৎসৱ আছে তাৰে সম্পাদক তেখেতক লগ পাইছোঁ। আৰু তেখেতৰ পৰা আচলতে দুআষাৰমান কথা পাতিম যে কাপলা বিলত মানুহসমূহে আহিব লাগে, কেনেকুৱা মানুহৰ অনুভৱ হ'ব ইয়াক আহি, লগতে কাপলা বিলৰ সংৰক্ষণৰ কাৰণে কিবা ব্যৱস্থা বৰ্তমান চলি আছে নেকি? নমস্কাৰ। নমস্কাৰ চেনেল বৃন্দ। যে আজি আমি পঞ্চগ্ৰাম ৰাস মহোৎসৱৰ পৰা কাপলা বিলত মানে বনভোজ খাবলৈ আহিছিলোঁ। আৰু ইয়াত বনভোজ খাই অতি আনন্দিত আমি পঞ্চগ্ৰামৰ গোটেই মুখীয়াল ব্যক্তিসকল লগ হৈ এতিয়া আজি প্ৰীতি ভোজন এটা কৰিলোঁ। আৰু এই কাপলা বিলৰ ঐতিহ্য অতি মহিময় ঐতিহ্য, কাৰণ কিয় আজি আমি যি ইয়াত আহিছোঁ, ইয়াত মোটামুটি আজি 10-12টা পাৰ্টি আহিছে। আৰু কাপলা বিলৰ অতি সৌন্দৰ্য দেখা পাই মানুহবিলাক অতি আপ্লুত হৈছে। গতিকে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ, অসম চৰকাৰে কাপলা বিলৰ এই পিকনিকস্থলী অৰ্থাৎ পৰ্যবেক্ষণস্থলী যাতে অতি সুন্দৰ কৰি গঢ়ি তোলে, তাৰ বাবে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ আৰু নিউজ চেনেলকো অনুৰোধ জনাইছোঁ। গতিকে আমি আজি বেঙাপাৰা, লচিমা, কামাৰপাৰা, হালধিবাৰী আৰু বনিয়াকুছি এই 5খন গাঁৱৰ ৰাইজে লগ হৈ ইয়াত প্ৰীতি ভোজন এটা কৰিলোঁ। আৰু অতি ভাল লগা পৰিৱেশ, এই পৰিৱেশ তাৰমানে জীৱনত মানুহে কোনোদিন উপভোগ কৰিব নোৱাৰে। গতিকে মই নিউজ চেনেল সকলকো ধন্যবাদ জনাইছোঁ, যদি এই অনুষ্ঠানটো যাতে ইয়াৰ পৰা আৰু বহুত প্ৰসাৰিত হৈ যায় তাৰ বাবে মই নিউজ চেনেলক প্ৰচাৰ কৰিবলৈ অনুৰোধ জনালোঁ। বৰ্তমান এটা বনভোজ খাব বিচাৰি আছে বা ধুনীয়া এটা ঠাই বিচাৰি আছে, আপোনালোকে কাপলা বিলত আহিব পাৰে। ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য সঁচাকৈ অপূৰ্ব সৌন্দৰ্য, ইয়াৰ সময়ত পৰিভ্ৰমী চৰাই বহুতখিনি আছে। আৰু বহু জেগা আপুনি যদি দেখা যদি পায়, মানে আহি এটা বেলেগ মনটো এটা বেলেগ ভাৱ লাগিছে, একদম মুকলি পৰিৱেশ, চাৰিওফালে পানী আৰু পানী, চৰাইবিলাক আছে। আৰু তো মাছৰ কথা ক'ব নালাগে কাপলা বিলত। চাওক, আজি কাপলা বিলৰ মাছ বুলি ক'লে গোটেই অসম জুৰিয়ে নহয়, গোটেই ভাৰতবৰ্ষ জুৰি কাপলা বিলৰ মাছ বুলি ক'লে ইয়াৰ সমান স্বাদ তাৰমানে কোনো মাছতে নাই। আৰু কাপলা বিলত এনেকুৱাকৈ পৰিভ্ৰমী চৰাই আছে, যিবিলাক চৰাই আজি নিউজ চেনেল দেখাব। আজি চৰাইৰ তাৰমানে উৎকৃষ্ট স্থল কাপলা বিল। আৰু কাপলা বিল যাতে অতি সৌন্দৰ্যময় হৈ থাকে তাৰ বাবে মই নিউজ চেনেল আৰু চৰকাৰক আজি এই মোৰ ভাষণৰ পৰা অনুৰোধ জনাম। এইখিনি পানী আমি দেখুৱাবলৈ চেষ্টা কৰি থাকিম নিশ্চয়। লগতে ইয়াৰ যি সাৰ্বঙ্গীন পৰিৱেশখিনি আছে, পৰ্যটন বিভাগে যাতে এইখিনিত গুৰুত্ব সহকাৰে লয়। আৰু এটা ধুনীয়া, কাৰণ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এটা ঠাই কাপলা বিলখন পৰ্যটনৰ কাৰণে, গোটেইখিনি যাতে কৰে চৰকাৰক আমি সেইটো আহ্বান জনালোঁ। আপোনালোকক প্ৰতিদিনে 12-15জন 20জনক লগি বনভোজ মানে পাৰ্টি আহে। হয়। ঠিক আছে বাৰু, ধন্যবাদ জনালোঁ আপোনাক। ঠিক আছে।